মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা শিক্ষক দিৱস উপলক্ষে আকৰ্ষণীয় ভাষণ। আৰু এই ভাষণটো আপোনালোকে আপোনালোকৰ স্কুল নাইবা কলেজ হওক, মহাবিদ্যালয় হওক, য'তে নহওক আপোনালোকে ভাষণটো দিব পাৰিব। আৰু ভাষণটো শুনি আপোনালোকৰ ভাল লাগিব বুলি আশা কৰিছোঁ। পলম নকৰাকৈ বলক ভাষণটো এবাৰ পঢ়ি চাওঁ। শিক্ষক দিৱসৰ ভাষণ। পৰম শ্ৰদ্ধাভাজন শিক্ষক দিৱস উদযাপনৰ আজিৰ এইখন সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰি তোলা মোৰ অতিকৈ মৰমৰ সন্মানীয় সভাপতি মহোদয়, এইখন মঞ্চত উপবিষ্ট আমাৰ কলেজৰ সন্মানীয় অধ্যক্ষ তথা সহকাৰী অধ্যক্ষ মহোদয়, আৰু এইখন মঞ্চ আলোকিত কৰি তোলা মোৰ অতিকৈ মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু এইখন মঞ্চত উপবিষ্ট আমাৰ কলেজৰ পৰিচালনা কমিটিৰ সভাপতি তথা সম্পাদক মহোদয়, লগতে এইখন মঞ্চৰ সন্মুখত বহি থকা অসম তথা ভাৰতবৰ্ষৰ ধৰণীস্বৰূপ মোৰ মৰমৰ ভাইটি ভণ্টিসকল। আজি মই শিক্ষক দিৱস উপলক্ষে দুই এষাৰ ক'বলৈ ওলাইছোঁ, ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন। প্ৰথমতে মোৰ মৰমৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ আজিৰ এই শিক্ষক দিৱস উপলক্ষে হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ। আমি সকলোৱে অৱগত যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ ভাৰতবৰ্ষৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে হৈছিল। তেওঁৰ জন্মদিনটো এই কাৰণে পালন কৰা হয়, তেওঁ যেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ জন্মদিনটো উদযাপন কৰিব বিচাৰে, আৰু তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিনটো সুকীয়াকৈ পালন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে সেইটো মোৰ কাৰণে গৌৰৱৰ বিষয় হ'ব। আৰু তেতিয়াৰে পৰা তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস হৈছে এটা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকৰ প্ৰতি থকা মৰম আৰু সন্মান প্ৰদৰ্শনৰ এটা বিশেষ দিন। আমি সকলোৱে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰোঁ যদিও শিক্ষক দিৱসৰ দিনা সেয়া আমি মুক্তভাৱে প্ৰকাশ কৰিব পাৰোঁ। শিক্ষক হৈছে এটা মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। অভিভাৱকতকৈ শিক্ষক ডাঙৰ বুলি এটা কথা আছে, কাৰণ অভিভাৱকে আমাক জন্ম দিয়ে, কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰে। সেয়েহে তেওঁলোকৰ প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে আজীৱন শিক্ষকসকলৰ প্ৰতি প্ৰণাম শ্ৰদ্ধা কৰাটো আমাৰ সৰ্বোচ্চ কৰ্তব্য। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিষয়ে গোটেই দিনটো ক'লেও তেওঁলোকৰ গুণাগুণ শেষ নহ'ব। সেয়ে আকৌ এবাৰ শিক্ষক দিৱসৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। হেপী টিচাৰ্ছ ডে।